নমস্কাৰ, মোৰ নাম শ্ৰী ৰঞ্জু মিলি পাটগিৰি। মই সোণাপুৰ জিপিৰ এপি মেম্বাৰ হিচাপে মনোনীত হৈছোঁ বিজেপি দলৰ। তাৰপিছত মোক সকলো ৰাইজে যাতে ভোট দি জয়যুক্ত কৰিব পাৰে, বিপুল ভিতৰত যাতে জিকিব পাৰোঁ, তাৰে মই কামনা কৰিছোঁ। হয়, নমস্কাৰ। মই পোনপ্ৰথমে আপোনালোকৰ নিউজলৈ মই অতি স্বাগতম জনাইছোঁ আৰু নমস্কাৰ জনাইছোঁ। খুবেই আমাৰ ভাল খবৰ বুলি ক'ব লাগিব। আমাৰ যিটো নেকি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ বিজেপি দলৰ সোণাপুৰ জিপিৰ আমাৰ যিহেতু আমাৰ ৰঞ্জু মিলি পাটগিৰিয়ে আমাৰ যিহেতু আমাৰ 2 নং ৱাৰ্ডৰ এপি হৈছে, বহুতে ভাল লাগিছে আৰু বহুতে আমাৰ দলে ভাল লাগিছে, ভাল পাইছে। গতিকে আগন্তুক নিৰ্বাচনত যাতে সকলোৱে অসায় সহযোগ কৰি আমি ভৱিষ্যতে যাতে আগবাঢ়ি যাব পাৰোঁ, আমাক অসায় সহযোগ কৰি বিপুল ভিতৰত জয়যুক্ত কৰে, ভৱিষ্যত যাতে আমি সকলো ৰাইজৰ কামখিনি আগুৱাই লৈ যাব পাৰোঁ, তাৰে মই সকলোলৈ ধন্যবাদ। নমস্কাৰ। আমাৰ সোণাপুৰ জিপিৰ পৰা এপি মেম্বাৰ হিচাপে বিভিন্ন জনগোষ্ঠীয়ে একত্ৰিতভাৱে বিজেপি দলৰ পৰা সমৰ্থন কৰি শ্ৰীমতী ৰঞ্জু মিলি পাটগিৰিক আমি এপি মেম্বাৰ হিচাপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ। ইয়াত আমি 100% আশাবাদী আমি সোণাপুৰ জিপিৰ পৰা এপি মেম্বাৰ হিচাপে তেখেতক সম্পূৰ্ণ আমি সুন্যাৰ হৈ পঠিয়াবলৈ সাজু। কি কৰিব জিকাৰ পিছত জিকাৰ পাছত আমাৰ চৰকাৰৰ জৰিয়তে উন্নয়নমূলক আঁচনি যেতিয়া আমাৰ আঞ্চলিক পঞ্চায়তত আহিব, তেতিয়া যিখিনি আঁচনি আমাৰ হাতত হ'ব আৰু আমি বিশেষকৈ সোণাপুৰ পঞ্চায়তৰ কাৰণে আমাৰ ইয়াত 10খন ৱাৰ্ড আছে, 10খন ৱাৰ্ডত আমি বিভিন্ন আঁচনি ৰূপায়ণ কৰিবৰ কাৰণে আমি আলোচনা কৰি আমাৰ পঞ্চায়তলৈ আমি বিভিন্ন উন্নতি সাধন কৰিবৰ কাৰণে আমি হাজৰি আনিম। এইটো কেই নম্বৰ ৱাৰ্ডৰ পৰা এইটো প্ৰতিনিধিত্ব কৰিছে? এইটো আমাৰ সোণাপুৰ পঞ্চায়ত 57 নং সোণাপুৰ সমষ্টি হয়। তাৰ পাছত আমাৰ 2 নং ৱাৰ্ডৰ পৰা তেখেতক আমি এপি মেম্বাৰ হিচাপে পঠিয়াই দিছোঁ। কোনটো দলৰ পৰা এইটো? বিজেপি দলৰ পৰা। ৰাইজক কি ক'ব, কি ক'ব? ৰাইজক আমি অনুৰোধ জনাওঁ, আমাৰ বিজেপি চৰকাৰৰ দিনত ৰাইজে বহু ধৰণৰ উন্নতি সাধন কৰিছে। এই উন্নতিৰ জৰিয়তে ৰাইজে হাত উজান দিছে আৰু বিজেপি দলক পূৰ্ণ সমৰ্থন প্ৰদান কৰিছে। গতিকে জনসাধাৰণে আমাৰ চৰকাৰক ভাল পাই যিখিনি আমাক সহায় কৰিছে, এই সহায় অভূতপূৰ্ব সহায়। এই সহায়ৰ জৰিয়তে আমি আকৌ পুনৰ পঞ্চায়ত দখল কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ।